হাই গাইছ, আজি ৰাতিপুৱাৰ পৰা এটা ব্লগ বনালোঁ। চাওক মই এতিয়া কামত গৈ আছোঁ। এজন চাওক মোক লোক এজন আছে। মই কাম কৰোঁ, পাকা মিস্ত্ৰী কাম কৰোঁ। চাব মই ক'ত কাম কৰি আছোঁ, আপোনালোক দেখুৱাই আছোঁ, চাই থাকিব। Guys, কাম কৰি আছোঁ আমি। চাক নাচাই মালিকে কিছু নাই, আমি তিনিজনে কাম কৰোঁ। এই মালিক পলাই থাকে, চাওঁ এইটো এজন আছে, এইটো চাওক ই তাৰমানে পলাই থাকে। মালিক এইটো ঘৰৰ মালিক। এইটো আমি ঘৰটো বনাওঁ। এইটো আমাৰ দীপক দাস, দেখিছা নাই? দাড়ি চাড়ি পুকি গেছি। চাক আজি এইখন বহালো আৰু এখন